আমাৰ এইটো এটা বহুদিনীয়া সমস্যা এটা আমাৰ ইয়াতে আগৰ মেইন এটা লেভেল ক্ৰচিং গেট এটা খুব প্ৰয়োজনীয় হৈ আছে আৰু বিশেষকৈ এইটো হৈছে এটা PWD ৰাস্তা আৰু ইয়াৰ পৰা এই ৰাস্তাটো আমি 5-6খন গাঁৱত মানে সাঙুৰ খাই আছে আৰু ইফালেদি আমাৰ টংলা কলেজ অংগনবাদী কেন্দ্ৰ LP স্কুল ME স্কুল হাই স্কুল গোটেইখিনি শিক্ষা অনুষ্ঠান লগতে আপোনালোকে দেখা পাব UN একাডেমি জুনিয়ৰ কলেজো আছে গোটেইখিনি শিক্ষা অনুষ্ঠান থকাৰ সত্ত্বেও মানে আমাক আজিলৈকে এই গেটটো আমাক লেভেল ক্ৰচিং যিটো সেইটো আমাৰ এতিয়ালৈকে প্ৰদান কৰা নাই আৰু এইটো আমি যেতিয়ালৈকে MG চলি আছিল MG চলি থকাৰ সময়ৰ পৰা আমি দাবী জনাই আছিলোঁ কিন্তু যেতিয়া বিজি লাইন আৰম্ভ হ'ল তেতিয়া আমি এই আন্দোলনটো আমাৰ তীব্ৰতৰ কৰিছোঁ আৰু 2011 চনৰ পৰা আমি অফিচিয়েলি এই ৰঙিয়া গুৱাহাটী মালিগাঁৱৰ হেড অফিচ লগতে আমাৰ যেতিয়া এই কংগ্ৰেছৰ দিনত মল্লিকাৰ্জুন খৰগে এই ৰেলৱে মিনিষ্টাৰ আছিল তেওঁলোকক আমি পঠাইছোঁ তেখেতৰ অফিচৰ ফালৰ পৰা আমাৰ ৰিপ্লাই আহিছিলে যেতিয়া আমি শান্তি স্কুলযোৰ এই বিধানৰ একেবাৰ আছিল MP আছিলে তেখেতৰ থৈ দিয়ে আৰু তাৰপিছত 2014 চনৰ আমাৰ মংগলদৈ লোকসভা সমষ্টিৰ MP মাননীয় দিলীপ শইকীয়া ছাৰ তেখেতৰ থৈ দিও পঠাইছোঁ আমি এনেকৈ চেণ্ট্ৰেলো লাগি থকা হৈছে কিন্তু এতিয়ালৈকে কোনো সুফল পোৱা নাই কিন্তু তাৰ কিবা এটা ভাল পদক্ষেপ লোৱাৰ পৰিৱৰ্তে ৰেলৱে ডিপাৰ্টমেণ্টে বাৰে বাৰে আমাক আহি পেলাই লেভেল ক্ৰচিং যিটো আছে সেইটো বন্ধ কৰিব খুজিছে যিটো আমাৰ একমাত্ৰ যাতায়াতৰ ব্যৱস্থা আৰু কোনো বিকল্প ব্যৱস্থা নাই তেওঁলোকে কি কাৰণত এনেকুৱা বাৰে বাৰে আমাৰ হাৰাশাস্তি দি আছে সেইটো আমি ধৰিব পৰা নাই কিন্তু আমাৰ আৱেগ অনুভূতি একো বুজি পোৱা নাই আমাৰ কষ্ট একো বুজি পোৱা নাই এদিনাখনতো এবাৰ ৰাতি 12টা বজাত আহি পেলাই তেওঁলোকে JCB লৈ আহি ডাঙৰ এটা ফ'ৰ্চ লৈ আহি ৰঙিয়াৰ পৰা বন্ধ কৰিব আহিছিল তেতিয়া আমি গাঁৱৰ মানুহবিলাক ভাগ্যক্ৰমে গম পালোঁ উঠি আহি গোটেইখিনি আমি প্ৰটেষ্ট কৰিলোঁ তেতিয়া তেওঁলোকে যাবলৈ বাধ্য হৈছিল মেজিষ্ট্ৰেট লৈ আহিছিল আনকি কিন্তু তেনেকুৱা বাৰে বাৰে মানে আমাৰ এটা শংকাত ভুগি আছোঁ আমি টোপনিও ৰাতি ভালকৈ নাপাওঁ যে কেতিয়াবা আকৌ আহে নেকি ৰাতি তেনেকুৱা এটা আচলতে আমাৰ এইটো দাবীটো আমি বহুত বছৰৰ পৰা কৰি আহিছোঁ ইখন গাঁৱত বোৱাৰী হোৱা মই আজি 20 বছৰ হ'ল তেতিয়াৰ পৰাই মই এই সমস্যাত ভুগি আছোঁ ৰাইজৰ আৰু তাৰ আগতেও হয়ে মই বিয়া হোৱাৰ পিছৰ পৰাও মই জানো গতিকে
কাক কিমান হেৰি কৰিম অনুৰোধ কৰিম আমি নাই যিটো দাবী কৰিছোঁ আমি সেইটো ন্যায্য দাবী হয়নে নহয় এইটো তেওঁলোকৰ হেৰি চৰকাৰৰ বিভাগীয় মানুহে আহি পেলাই অন্ততঃ CID টাইপৰ মানুহ হ'লেও পঠাব পাৰে চোৱাব পাৰে আমাৰ যিটো অসুবিধা হৈছে নে নাই আচলতে দিব আমি এই গেটটো যে দিব লাগে আমি যে খুজি আছোঁ তাৰ দাবী যে কৰি আছোঁ সেইটো কাৰণে আমি যোগ্য হয়নে নহয় এইটো 2-3খন আছে আৰু যদি কিবা কাৰণত যদি আমাৰ মেইন যিটো নেকি মঙলদৈ ভুটীয়াচাং যিটো হাইৱে সেইটো যদি যাব কিবা কাৰণত যদি আমাৰ মেইন ৰাস্তাটো যদি আমাৰ টংলাৰ যিটো ৰাস্তা সেইটো যদি বন্ধ কৰিব লগা অৱস্থাও হয় তেতিয়া মানে বাইপাছটো আমাৰ ইফালেদি যাব লাগিব তাৰ কোনো বেলেগ উপায়ো নাই